অনুসাৰে ইতিমধ্যে OMR চিট পৰীক্ষাৰ সকলো কাম সম্পন্ন কৰিছে সেবাই এতিয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ বল আছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে গঠিত আয়োগৰ ওপৰত অধিক উৎসাহ আৰু সপোন বুকুত লৈ ২৬,০০০ পদৰ চাকৰিৰ বাবে অৱতীৰ্ণ হৈছিল ১২,৭০,০০০ প্ৰাৰ্থী আৰু ১২,৭০,০০০ যুৱক যুৱতীৰ ভৱিষ্যত এতিয়া বন্দী সেবাত ইতিমধ্যে নিৰীক্ষণৰ অন্তত OMR চিট সিল কৰিছে সেবাই প্ৰস্তুত কৰিছে উত্তীৰ্ণ প্ৰাৰ্থীৰ তালিকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বৃহৎ নিযুক্তি পৰীক্ষা অনুষ্ঠিতৰ দায়িত্ব অৰ্পণ কৰা হৈছিল সেবাক আৰু সেই অনুসাৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ ৬০ দিনৰ ভিতৰতে ফলাফল ঘোষণা কৰা হ'ব বুলি ইতিমধ্যে ব্যক্ত কৰিছিলে সেবা কৰ্তৃপক্ষই সেই অনুসাৰে ইতিমধ্যে OMR চিট পৰীক্ষাৰ সকলো কাম সম্পন্ন কৰিছে সেবাই এতিয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ বল আছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে গঠিত আয়োগৰ ওপৰত